Hello, welcome to my Assamese YouTube channel Get Up India. For more updates, subscribe to our channel. প্ৰিয় বন্ধু, যেতিয়া কোনো বস্তুৰ আৱশ্যকতা অনিবাৰ্য হৈ পৰে, তেতিয়া আপুনি তাক প্ৰাপ্ত কৰা বা আৱিষ্কাৰ কৰাৰ সুগম পথ বিচাৰিবৰ বাবে অস্বাভাৱিকভাৱে বাধ্য হৈ পৰিব লগা হয়। According to the Cambridge Dictionary, this is an expression that means if you really need to do something, you will think of a way of doing it. প্ৰিয় বন্ধু, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোত আপোনালোকলৈ এক বিশেষ উপহাৰ আছে। অভাৱেই আৱিষ্কাৰৰ মূল। কানাডাৰ এজন চলচ্চিত্ৰ নিৰ্মাতা ৰব স্পেন্সে এই কথাষাৰ প্ৰমাণ কৰি দেখুৱালে। ৰবৰ সৰুৰে পৰাই এজন ষ্টাণ্টমেন হোৱাৰ লক্ষ্য আছিল। তেওঁৰ চিনেমা শ্বুটিং কৰাত বহুত চখ আছিল। কিশোৰ অৱস্থাত এবাৰ শ্বুটিঙৰ সময়ত এক কঠিন ষ্টাণ্ট কৰোঁতে তেওঁৰ চকু আঘাতপ্ৰাপ্ত হয়। তাৰ পৰিণতিত তেওঁ চিৰদিনৰ বাবে সোঁ চকুটো হেৰুৱাব লগা হয়। ৰবৰ এটা চকু বেয়া হোৱাৰ কাৰণে তেওঁ নিজকে বৰ নিকৃষ্ট অনুভৱ কৰিছিল। কেৱল এই হীন মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে তেওঁক এজন বহুত ডাঙৰ বৈজ্ঞানিকলৈ ৰূপান্তৰিত কৰিলে। ৰবে এটা কৃত্ৰিম চকুত ৱাৰলেছ কেমেৰা ফিট কৰিলে আৰু ভিডিঅ' লিংক টেকনিকৰ সহায়ত সেই চকুটোৰ জৰিয়তে তেওঁ সকলো সুকলমে চাব পাৰিছিল। তেওঁৰ এই আৱিষ্কাৰ সমগ্ৰ বিশ্বত প্ৰসিদ্ধ হৈ পৰিল। আশ্চৰ্যকৰ কথা এইটোহে যে এই কেমেৰাটো ৰবৰ কৃত্ৰিম চকুৰ লগত কোনো সংযোগ নাই আৰু মস্তিষ্কৰ লগতো কোনো সম্বন্ধ নাই। তেওঁ যি দৃশ্য দেখি থাকে কেমেৰাটোৱে সকলোখিনি ৰেকৰ্ড কৰি লয় আৰু সেই কেমেৰাটোত এটা ক্ষুদ্ৰ ট্ৰান্সমিটাৰ লগোৱা আছে, যাৰ সহায়ত তেওঁ কম্পিউটাৰত নিজৰ চকুৰে ৰেকৰ্ড কৰা প্ৰত্যেকটো দৃশ্য প্ৰত্যক্ষ কৰিব পাৰে। বৰ্তমান ৰবে পুৰণা সেই বেয়া হোৱা চকুটোতকৈও যথেষ্ট সঠিকতাৰে এই মনোমোহা পৃথিৱীৰ সমূহ সৌন্দৰ্য উপভোগ কৰি আছে। এইটো এটা বহুত ডাঙৰ টেকনিকেল আৱিষ্কাৰ আছিল, যিয়ে ৰব স্পেন্সৰ নাম বিজ্ঞান জগতত অমৰ কৰি তুলিলে। প্ৰিয় বন্ধু, অন্য যিকোনো কাৰণত আমাৰ জীৱনত যদি কিছুমান কুস্মৃতিৰ প্ৰভাৱত এনেদৰে হীন মনোভাৱ তথা দুৰ্বল মানসিকতাৰে ছানি ধৰে, তেন্তে সেই দুৰ্বলতা আৰু হীনমান্যতাক আমি জীৱনৰ উইক পইণ্ট বুলি গণ্য কৰাতকৈ সেই প্ৰত্যাহ্বানক অতিক্ৰম কৰিব পৰা এক অন্যতম শক্তিৰ উৎস বুলি ভবাটোহে আমাৰ বাবে ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। প্ৰিয় বন্ধু, মানুহে সুখত ওপৰলৈ চাব লাগে আৰু দুখত তললৈ চাব লাগে। অৰ্থাৎ জীৱন যাত্ৰাত অহা নানান সুখ বা সুখৰ মায়াবান্ধোনতে আবদ্ধ হৈ মতলীয়া হোৱাতকৈ নিজতকৈও অধিক সুখী ব্যক্তিসকললৈ লক্ষ্য কৰিব লাগে। আৰু যেতিয়া নানান দুখ কষ্টই আৱৰি ধৰে, তেতিয়া সেই সুখৰ অনুসন্ধানত থকা ভোকাতুৰ সকললৈ মন কৰিব লাগে। কিয়নো বৰ্তমান আপুনি যিটো পৰ্যায়ত আছে সেইটো পৰ্যায় পোৱাটো বহুতৰ বাবে কোনো সপোনতকৈ কম নহয়। প্ৰিয় বন্ধু, আপোনাৰ নিশ্চয় জানিবলৈ মন ব্যাকুল হৈ আছে যে মই আপোনালৈ কি উপহাৰ থৈছোঁ, নহয়নে? গতিকে আজিৰ বিষয় আৰু দীঘলীয়া নকৰাকৈ আপোনাক সেই উপহাৰটোৰ বিষয়ে জনাব বিচাৰিছোঁ। উপহাৰটো এনেধৰণৰ যে আজিৰে পৰা আপুনি মোৰ লগত ফেচবুকত চেটিং কৰিব পাৰিব। তাৰ বাবে আপুনি গেট আপ ইণ্ডিয়া ফেচবুক পেজটো লাইক কৰি ল'ব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু ময়ো যিমান পাৰোঁ সিমান সোনকালে আপোনাৰ প্ৰত্যেকটো মেছেজৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। প্ৰিয় বন্ধু, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো আপোনাৰ হোৱাটছআপ লিষ্টত যিমান ফ্ৰেণ্ড আছে সকলোলৈকে শ্বেয়াৰ কৰক। পুনৰ ফেচবুক আৰু পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।